Hello guys, কি খবৰ আশা কৰিছো সকলোৰে ভাল ওয়েলকাম বেক টু মাই ইউটিউব চেনেল এন্ড ওয়েলকাম বেক টু আনাদাৰ ব্লগ বৰ্তমান আছো ফিল্ডত 32 মিটাৰ ৰানিং কৰিলো অৱস্থা বেয়া কালি ভ্যাকচিন লৈ উঠিছো সেকেন্ড ডোজ বেমাৰ কিবা কিবি জ্বৰ ওলাব বুলি ভাবিছিলো কিন্তু নুলাল বাও ভগৱানৰ কৃপাত ভলে বাবা কৃপাত তো মই বৰ্তমান পুৰা ভ্যাকচিনেট কমপ্লিট হৈ গল মোৰ ভ্যাকচিন লোৱা তো সেইকাৰণে ফিল্ডত আহিলো কালি দিনটোত বিশ্বকৰ্মা পূজা আৰু ভ্যাকচিন লোৱা ভিডিঅ' বনালো আপলোডো দিলো আধা আপলোড হল বাট ভিডিঅ' ডিলিট কৰি পালো আৰু গাইস সবে যে খুদি আছে শিলঙৰ ফিল্ডখন কেনেকা হ'ব বা পৰিস্থিতি কেনেকা ৰানিং কৰিব ভাল হ'ব নে বেয়া হ'ব তো মই আজি তাকে কম বুলি ভাবিছো যেহেতু এবাৰ ৰানিং কৰি আইছো পাস কৰি আইছো তো অলপ কম কিবা কিবি তো শুনিব আৰু কাগজ পাতি কথাটো কলোৱে আগতে ভিডিঅ' বনাইছো যদি নাই চাই ল'ব মই ভিডিঅ' ডেসক্ৰিপচনত দি দিম আৰু যেহেতু মই কিবা দৌৰি আইছো সো মই গম পাইছো যে তাত ৰাস্তা দৌৰাই শুটিং ৰেঞ্জ বুলি কোৱা মানে কি তাত গুলি চুলি শিকায় আৰু গুলি মাৰা তো তাত ৰাস্তা আছে তাতে দৌৰাই কিন্তু এবাৰ শুনা মতে বোলে হেনো কেম্পৰ ভিতৰত থকা গ্ৰাউণ্ডখনত দৌৰাব যদি দৌৰাই এবাৰ ধৰিল 1600 মিটাৰ অলপ হয়তো ক্যান্ডিডেট বেছিকে দিব পাৰে কিবা 20টা বা 25টা এনেকে দিছিলে এবাৰ হয়তো বেছিকে দিব যেহেতু গ্ৰাউণ্ডত না গ্ৰাউণ্ডত বুলি একানে কৈছো যেহেতু মোৰ লগৰ কেবাটাও চাকৰি কৰি আছে অলৰেডি ট্ৰেনিং কৰি আছে সিহঁতক উস্তাদে কৈছিল বোলে হেনো এনেকে তেনেকে ৰিলেচন ৰেলি আছে মই নটিচ নহয় আগতে খবৰ পাইছো বাট মই কনফাৰ্মৰ কাৰণে মানে কোৱা নাছিলো তো গম পাইছো এতিয়া গ্ৰাউণ্ডখন কাৰণ কিবা কৰোনা অলপ পৰিস্থিতি বেছি বেয়া আছিল সো সেইকাৰণে মানে কেম্পৰ ভিতৰত ৰানিং নকৰালে হয়তো এবাৰ অলপ কমিছনা হয়তো এবাৰ ভিতৰত ৰানিং কৰাব পাৰে যদি কৰাই ভাল লাগিব এবাৰ যেহেতু গ্ৰাউণ্ডত দৌৰিব পাম কিবা ৰাস্তাত মানে খালি ভৰিয়ে মাৰিলো মই ভবা নাছিলো যে গ্ৰাউণ্ডত দিব বুলি বাট মোজা পিন্ধি মাৰিছো আৰু সবে সুধি আছে যে খালি ভৰিয়ে মাৰিব পাৰিম নে নোৱাৰিম তো এটো তোমালোকৰ নিজৰ কথা যদি তোমালোকে খালি ভৰিয়ে প্ৰেক্টিস আছে তো ৰানিং অবিয়াসলি কৰিব পাৰা কিবা মানে শিলগুটি বহুত আছিল না ৰাস্তাটোত যোনটো লং ৰেঞ্জৰ যেটো এটা সাইডৰ ৰাস্তা হয় এবাৰ অলপ মানে কি এবাৰ ৰিটাৰ্ন দিব যাওঁতে অলপ ৰাস্তাটো ভাল কৰি আছিল হয়তো মাৰিব পাৰিব পাৰা তোমালোকৰ কথা শুজ পিনি মাৰিবা হয়তো ফিল্ডত দিলেতো খালি ভৰিয়ে পাৰিবা এটো কোনো কথাই নাই যদি ৰাস্তা দিয়ে শুজ পিনি মাৰিবা মই চাই লওঁ গৈ পালেহে গম পাম কেনেকুৱা বা পৰিস্থিতি তো কিছুমানে খুদি আছে কৰোনা টেষ্টখন ক'ৰ পৰা নিম ঘৰৰ পৰা নিলে 48 ঘণ্টা নহয়গৈ বুলি কৈছে যদি তোমালোকে মেঘালয়ত কৰিম বুলি ভাবা গেটতে পাৰিবা সোমাওতে তাতে কৰাই তাত 500 টকাকে দিব লাগিব যদি বিপিএল কাৰ্ড আছে লৈ যাবা ফ্ৰীকে কৰিব পাৰিবা মই তাৰ দুদিনৰ আগতে যাম মই মোৰ মাহী ঘৰত থাকি মাহী ঘৰৰ ওচৰৰ পৰা হস্পিটেল এখন আছে তাৰ পৰা কৰোনা টেষ্ট কৰি খেনাখন যাম তাৰ পিছদিনাখন 48 ঘণ্টা হৈ যাব সো সেইকাৰণে মই মানে কৰোনা টেষ্টখন মোৰ যেহেতু বিপিএল কাৰ্ড নাই মই ফ্ৰীকে কৰিব নোৱাৰো না তাত গৈ 500 টকা দিবই লাগিব হয়তো এতিয়া বাহিবও পাৰে ঠিক নাইকিয়া কথা কাৰণ এবাৰ অলপ নিয়ম কানুন কিবা কিবি চেঞ্জ হ'বও পাৰে তো দেখা যাব গলে কি হয় আৰু বেলেগ কাগজ পাতি মোৰ বাকি সব বনাই হ'ল বাট জেৰক্স কৰিব লগা আছে কৰিম তো আজি দেখাম বুলি ভাবিছো মই এতিয়া ঘৰলৈ যাম ঘৰত গৈহে দেখাব পাৰিম তো এতিয়া ফিল্ডৰ পৰা যাওঁ ঘৰলৈ তো আহি পালো ঘৰ আৰু এটা কথা কৈ দিও মানে কিছুমানে খুদি আছে ইনষ্টাগ্ৰামত যে মোৰ পাৰ্চেন্টেজ নাই ৰিলেচনখন উলিয়াব পাৰিম নে নোৱাৰিম এটো ৰিলেচনখন মাৰ্কশিটৰ নম্বৰ লগত কোনো পাৰ্থক্য নাই উলিয়াব পাৰিবা তোমালোকে ৰিলেচনখন এটো কাৰণে দিব কাৰণ তোমাৰ দেউতা এজন এক্স আৰ্মি তেনেহলে দিবই লাগিব সিহঁতৰ কোনো হেই নাই এটো দিবই অৰিজিনাল হিচাপে বনাই দিব যদি তোমাৰ বাৰ্থডে ডেট যদি কিবা ভুল হৈ আছে বা কিবা নাম যদি ভুল হৈ আছে তেনেহলে তোমাৰ দেউতাৰ কাগজত যি নাম দিছিলে সেই মতে আহিব নতুন নামটো মতে নাহিব বাট তুমি পিছত চেঞ্জ কৰি ল'ব পাৰিবা হেতু কোনো কথা নাই আৰু তুমি যদিও মাৰ্কশিটৰ নম্বৰ কম আছে যদি বোলে হেনো মেট্ৰিকৰ পাৰ্চেন্টেজ হয় 50 তলত আছে বা প্ৰত্যেকটো সাবজেক্টত 33 নম্বৰ নাই তেনেহলে তুমি টেৰমেনত মাৰিব পাৰিবা হেতু কোনো কথা নাই আৰু খুদি আছে যে হেনো ৰিলেচনখন বনাবলৈও দেউতাৰ সহি লাগিব নে কিবা লাগিব হেতু একবাৰ গৈ তুমি জিলা শ্ৰেণী বৰ্ডত নিজে গৈ একবাৰ গৈ আহা সিহঁতে সব ভালকে বুজাই দিব মই হেতু ইমান ভালকে ক'ব নোৱাৰিম প্ৰত্যেক বছৰে কিবা নহয় কিবা এটা চেঞ্জ হৈ থাকে দিয়কচোন আপুনি নিজেও যাব লাগিব সব যে মই কৰিম হেতু কোনো কথা নাই এবাৰ গৈ আহিবা গৈ সহি লাগিব নালাগিব কাৰণ এটো কাৰণে কৈছো সহি নালাগিব পাৰে কেতিয়াবা কিছুমান দেউতাক শহীদ হৈ যায় ন তেনেহলে সেই লৰাজনটো ৰিলেচন বনাবলৈ হলে দেউতা সহি ক'ৰ পৰা দিব বনাবতো লাগিব ন মোৰ লগৰ এজনে দেউতাক শহীদ হ'ল বৰ্তমান ৰিলেচন বনাই আছে এই তাৰ পৰা পঠালো বুলি কৈছে বাট পোষ্ট অফিচত আহি পোৱা নাই
আৰু যোনে যোনে অলৰেডি ৰিলেশ্যনখন বনালে তো সাজু থকা হয়তো এবাৰ গ্ৰাউণ্ডত মাৰিব পাৰিবা যোনে যোনে নতুন হয়তো অলপ আফচোচ লাগিব বাট যোনে যোনে ছেকেণ্ড টাইম হ'ব এবাৰ নিশ্চয় হয়তো জানিব কেনেকুৱা ফিল্ডখন প্ৰথমবাৰ ৰানিং কৰোঁতে যিহেতু শ্বুটিং ৰেঞ্জত হৈছিল ন য'ত নেকি গুলি চুলি মাৰা বন্ধুক চন্ধুক শিকায় আৰু তাত যিটো ৰাস্তা হয় এটা চাইডে বেয়া আৰু এটা চাইডে পকা ৰাস্তা কিন্তু এটা চাইডে গোটেই শিলগুটি আছিল এতিয়া অলপ মানে ভাল কৰি আছিল মই সিবা যাওঁতে ৰিটাৰ্ণ দিব যাওঁতে তো ভাল হ'ব লাগে যদি তাত দিয়ে ৰাস্তাত দিয়ে তথাপিও অলপ অসুবিধা হ'ব যোনে যোনে নতুনকৈ ৰানিং কৰিব অলপ শিলগুটি আছে ন তাতে আৰু যদি গ্ৰাউণ্ডত দিওঁ বুলি কৈছে এবাৰ যদি গ্ৰাউণ্ডত দিয়ে কাৰণ এবাৰ কৰোণা প্ৰায় কমিছে বুলিও ক'ব লাগিব যদি কমে আৰু হয়তো কেম্পৰ ভিতৰত ৰানিং কৰাবও পাৰে আৰু যদি অলপ মানে কিবা সিহঁতৰ অফিচিয়েল যদি কিবা প্ৰব্লেম হয় তেনেহ'লে তাতেই দিব লং ৰেঞ্জতে দিব মুঠতে য'তেই নহওক ৰানিং কৰিবলৈ সাজু থকা য'তেই দিয়ে ত'তেই মাৰিব পাৰিম বুলি এনেকুৱা সাহস ৰাখিবা বাট টাইমিং চবেই সুধি আছে টাইমিং কিমান দিয়ে কিমান লয় ইণ্ডিয়ান আৰ্মিত ৰানিং কৰিব হ'লে টাইমিং মেটাৰ নকৰে যদি আপোনাৰ তাত দম নাই বোলে শেষৰলৈকে পুৰা স্পীডত ৰানিং কৰা বা যদিও আপুনি 5:30 সোমাই আছে বা 5:30 মানে 5:30 আৰু যদিও 5:30 সোমাই আছে যদি তাত টাইমিং দিছে 5:45 যদিও টাইমিঙৰ ভিতৰত সোমোৱা তথাপিও কাম নহ'ব যদিহে তোমাতকৈ কম সময়ৰ ভিতৰত সোমোৱা কেণ্ডিডেট বেছি হৈ যায় বুজিব গ'লে মানে মই এইটো ক'ব খুজিছোঁ যদিও তুমি প্ৰেক্টিছত ধৰি লোৱা 5:30 প্ৰেক্টিছত সোমাই আছা যদিও তুমি ভাবি আছা যে তাত টাইমিং দিছে 5:45 মই অলৰেডি সোমাই আছোঁ যদি তুমি এই বুলি ভাবি পেলাই প্ৰেক্টিছ কৰি আছা তেনেহ'লে বাদ দিয়া তুমি এইটো ভাবিব লাগিব যে মই প্ৰথমজনক যোনজনে আগত ৰানিং কৰি আছে তাক পিছুৱাব লাগিব বা মই তাক বিট দিব লাগিব যেনেকৈ নহওক তেতিয়াহে তুমি পাছ কৰিব পাৰিবা ইণ্ডিয়ান আৰ্মিত বিশেষকৈ টাইমিং মেটাৰ নকৰে যোনেই ফাৰ্ষ্ট সোমাব ধৰি লোৱা কেণ্ডিডেট বেছি হৈ গৈছে ৰানিং কৰা চবেই টাইমিং বেষ্ট দিছে তেনেহ'লে তুমি যদিও প্ৰেক্টিছত টাইমিঙত সোমাই আছিলা তেনেহ'লে তোমাক নাৰাখে যোনে ভাল টাইমিং একদম ফাষ্টত ৰানিং কৰি আছে কেণ্ডিডেট বেছি আছে তেনেহ'লে সিহঁতৰ হিচাপ মতে ৰাখিব যদি তুমি টাইমিঙত মাৰি আছা তথাপিও তুমি ৰখিব নোৱাৰিবা মুঠতে দম লাগিব ভালকৈ প্ৰেক্টিছ কৰিবা তাত বহুত ঠাণ্ডা হয় চৰ্দি পুৰা মুভ লৈ যাবা মুভ ভৰিত ৰানিং কৰাৰ আগত পুৰা হাতে ভৰিৰে সানি ল'বা গৰম হৈ যাব গা ৰানিং কৰি থাকিবা মই কিবা মুভ লৈ গৈছিলোঁ কাৰণ ঠাণ্ডা অভাৰেই ঠাণ্ডা তাত মানে একে জোখতকৈ অভাৰেই ঠাণ্ডা তাতে আকৌ কিবাত ছিজন আছিল ডিচেম্বৰ এইবাৰ কিমান হ'ল অক্টোবৰ ঠাণ্ডা ছিজনে দিয়কচোন এতিয়া সোমালে আৰু তো ঠাণ্ডা হ'ব তাত 12 মাহেই ঠাণ্ডা তো মুভ লৈ গৈছিলোঁ মই কিবা ৰানিং কৰাৰ আগত পুৰা হাতে ভৰিৰে লগাই লৈ তাৰপিছত ৰানিং কৰিছোঁ খালী ভৰিৰে ৰানিং কৰিছোঁ মোজা পিন্ধি সেই ৰাস্তাত শ্বুটিং ৰেঞ্জৰ ৰাস্তাত ভৰি বিষাইছে বাট কণ্ট্ৰল কৰিছোঁ আৰু নিজকে নিজে পুৰা দম ৰাখিছোঁ যে যেনেকৈ নহওক আজি যি হয় হ'ব ভৰিখন কথা নাই কাৰণ ইয়াত ইণ্ডিয়ান আৰ্মি যি কেম্পত ডক্টৰ আছে কিবা হ'লেতো চাবই সেই বুলি মাৰিছোঁ তো ৰখিলোঁ বাৰু বাট ৰিটাৰ্ণহে বেয়া হ'ল এইবাৰ কিবা এটা কৰিব লাগিব আৰু যেতিয়া কেম্পৰ ভিতৰত সোমাবা ৰানিং কৰাবলৈ তেতিয়া তোমাৰ ফাৰ্ষ্ট কৰোণা টেষ্টখনেই চাব যোনখন 48 আৱাৰ্ছৰ হ'ব লাগিব অৰ্থাৎ দুদিনৰ হ'ব লাগিব দুদিন মানে 48 ঘণ্টা হয় 24 48 চ' 48 ঘণ্টা হ'ব লাগিব তাৰ পাছতেই তোমাৰ চাব ৰিলেশ্যনখন তেতিয়া তুমি পাৰ্টিচিপেট কৰিব পাৰিবা তাৰ পাছত আহিব মাৰ্কশ্বিট তেতিয়া তোমাক কেটেগৰী ভগাব জিডি নে ট্ৰেডমেন যদি তোমাৰ মাৰ্কশ্বিট কম আছে তেনেহ'লে ট্ৰেডমেন যদি মাৰ্কশ্বিটৰ নম্বৰ ঠিকে আছে তেনেহ'লে জিডি তাৰ পাছত আহিব তোমাৰ সেইখন মাৰ্কশ্বিটটো চাবই মাৰ্কশ্বিট চোৱাৰ লগে লগে মেট্ৰিকৰ কিছুমান ডকুমেণ্ট চাব এফিডেভিটটো চাব এফিডেভিটটো বনাই লৈ যাবা কিছুমান ইনষ্টাগ্ৰামত সুধিছে কেনেকৈ বনাইছা তুমি মই ইনষ্টাগ্ৰামত কিছুমানত দিছোঁ আৰু কেৰেক্টাৰ কেইখন ৰানিং কৰাৰ পিছত লাগিব কেৰেক্টাৰ আনমেৰিড তোমাৰ ভোটাৰ আইডি নহ'লে হ'ব ভোটাৰ আইডি আধাৰ কাৰ্ড আছে যদি আছে হ'ব পান কাৰ্ড নাথাকিলেও নাই বাৰু ফোনৰ নম্বৰ বিচাৰিব হোৱাটছএপ থকা নম্বৰ এটা লাগিব তাত কল কৰিব সিহঁতে তাৰপাছত এইখিনি বিশেষ আৰু বেলেগ একো নাই সেইখিনি মেট্ৰিকৰ ডকুমেণ্টছ আৰু তোমাৰ আধাৰ কাৰ্ড পান কাৰ্ড আছে যদি লৈ যাবা বাদ বাকী তোমাৰ এফিডেভিটটো আছে সেইখিনিয়ে লাগতিয়াল মেইন ইম্পৰ্টেণ্ট বস্তু সেইখিনি তাৰপাছত পুলিচ ভেৰিফিকেশ্যন এইবিলাক চব চাকৰি যেতিয়া জইনিং হ'ব তেতিয়া লাগিব এতিয়া কোনো কথাই নাই এতিয়া নালাগে ইমান ইম্পৰ্টেণ্ট নহয় আৰু কিছুমানে যদি ভাবে বোলে কেনেকৈ বনাইছা আনমেৰিডখন
বা কেৰেক্টাৰখন ক'ৰ পৰা বনাইছা তেনেহ'লে কেৰেক্টাৰখন তোমাৰ স্কুলৰ পৰা দিব আনমেৰিডখন মই দুজনমানৰ ইনষ্টাগ্ৰামত দিছোঁ কেনেকৈ মই টাইপ কৰিছোঁ সিহঁতে বনাই লৈছে আৰু কিছুমানে মানে কি ৰিলেশ্যনখন সুধি আছে মই ৰিলেশ্যনখন চেঞ্জ কৰিলোঁ অৰ্থাৎ মোৰ প্ৰথমখন নামটো ভুল আছিলে কাৰণে মই ছেকেণ্ড এখন বনাইছোঁ সেইখন নামটো শুদ্ধ কৰি বনাই লৈছোঁ মই তো সেইখন দিয়া নিদিয়া একেই কথা ৰিলেশ্যনখন বনালে চবেই নিজে নিজে পাই যাবা কেনেকুৱা দেখা পাবাই ফেমিলি ফটো লাগিব ৰিলেশ্যনখন বনাবলৈ বাট বাকী আজিলৈ ভিডিঅ'টো শেষ কৰোঁ নেকি তো ভাল পালে লাইক এটা কৰিব হে শ্বেয়াৰ কৰিব যদি কোনোবাই এনেকুৱা কনফিউজনত পৰি আছে আৰু যদি মই কিবা ক'বলৈ বাকী থাকিলে ইনষ্টাগ্ৰামত সুধিবগৈ মই তলত দি দিম লিংক ইনষ্টাগ্ৰামৰ তো তাত সুধিবা কিছুমানে এতিয়া সুধি আছে মই মেছেজৰ ৰিপ্লাই দি আছোঁ বাৰু যিমান পাৰোঁ ময়ো কেতিয়াবা এইবিলাক কামত বিজি হৈ আছোঁ না কিছুমানৰ ৰিপ্লাই দিব নোৱাৰিব পাৰোঁ তো ক্ষমা কৰিব তো আজিলৈ বাই